নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু আজি সোমবাৰ, আৰু এই সোমবাৰত আমি আজি নগাঁও যাম। মই যাম, লগত যাব নৱ, আৰু নৱৰ পিছত সৌৰভ, আমি তিনিও যাম। গতিকে মহামৃত্যুঞ্জয় মন্দিৰ গৈ আছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। এইটো সৌৰভ ওলাইছো আজি কিবা এটা বেলেগ হ'ব। ই মোক অলপ বেলেগ ইমোচনেল কৰি তোলে আৰু মাজে মাজে। আমি মানে এতিয়া নগাঁও আহি আছো। বিশ্ব ৰেকৰ্ডৰ ওপৰত ওলালে কথা। নৱক কৈছো মই মানে কি, চাইকেল মাৰি দিলে মানে কোনোবাই এৱাৰ্ড পাই গৈছে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড। ক'লে চাইকেল মাৰিলা বোলে তিনিচুকীয়াৰ পৰা মই বোলে চেৰাপুঞ্জী চাইকেল মাৰি দিম, দেলহি গুচি গ'ল। তেতিয়াহ'লে গাড়ী চাড়ী প্লেনবোৰ কেলৈ আছে? মই ফটো হেৰি কৰা নাই, একো ঠাণ্ডা কৰা নাই। তাৰপিছত আৰু এটা আহিছে যে ভোট জলকীয়া এসোপা খাই দিব পাৰোঁ মই। এক প্লেট ভোট জলকীয়া লৈ দেখিছোঁ মই সেইদিনাখন কোনোবা মাইকী মানুহজনে খাই দিলে। তাৰপিছত গিনিছ ৱৰ্ল্ড ৰেকৰ্ড চবতছে জ্বলা জলকীয়া বেছি খাব পাৰে। কেলে খাইছে? জলকীয়াটো ইমান খাবলগীয়া বস্তু নহয়। ভোট জলকীয়াটো মানুহে খাবই নোৱাৰে, এটা নৰ্মেল মানুহ। চ' এতিয়া মই ভাবিছোঁ মই বিশ্ব ৰেকৰ্ড এটা কৰিম আৰু ময়ো চাইকেল চলাম। মোৰো মন গৈছে। গুৱাহাটীৰ পৰা মই নিজৰ গৃহ জিলালৈ যাম, তিনিচুকীয়া। চ' তিনিচুকীয়া চাবুৱা ডিব্ৰুগড় পৰিলে, কিন্তু মই যাম আৰু মোক সহায় কৰিব ভাস্কৰ আৰু নবই অনুপ্ৰেৰণা যোগাইছে। বহুত আছে বিশ্ব ৰেকৰ্ড হোল্ডাৰ। চবেই যদি মোক ঠাট্টা কৰিছে বোলে কেছ টুকি দিয়ে, মইতো চেচেই বোলে। এখন থানাৰ এদিনত কেইটা 36টা কেছ পৰিছে বোলে সৌৰভ গাগৰ নামত। গতিকে মই কাকো দুখ দিবলৈ কোৱা নাই কথাটো, জাষ্ট ফান আৰু। কিন্তু বিশ্ব ৰেকৰ্ড মই কৰিম 100%। মোৰ মন গৈছে, ময়ো কৰিম। হেল্ল' দোস্ত, মই ব্লগাৰ সৌৰভ। আমি এতিয়া আহি আছো মহামৃত্যুঞ্জয় মন্দিৰলৈ। ইয়ে! আৰু আমি মাত্ৰ 3 কিলোমিটাৰ বাকী আছে। ইয়ে! কি কি হাৰা ভৰা, ইয়ে গ্ৰীণ গ্ৰীণ ইয়ে কি ৰাস্তা বে, ইমান ডাঙৰ গছ। আপোনালোক ফেণ্টাষ্টিক ভিউ গাইজ। মই বুজাব পৰা নাই আপোনালোকক কিমান ভাল লাগিছে। আমি আহি আছো। ইয়ে বে, ইয়ে পুখুৰী, এইটো তাৰ পুখুৰী দেখিছে, পুখুৰী। এয়া পিছফালে এখন গাড়ী আহি আছে। মই ব্লগাৰ সৌৰভ, আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব মি। এতিয়া মই আপোনালোকক আৰু দেখুৱাম মহামৃত্যুঞ্জয় মন্দিৰত সোমাই লওঁ। তেতিয়ালৈকে বাই বাই। আৰু আহি আমি মহামৃত্যুঞ্জয় মন্দিৰ পালোঁ। ইয়াতে ধূপ চাকি ল'ম, লৈ পিনে মন্দিৰৰ ভিতৰত সোমাম। প্ৰসাদ এটা দিছোঁ ঘূৰাই দিব আপোনাক। মানে মন্ত্ৰ মাতি ঘূৰাই দিব, লগতে ঘূৰাই দিব। এতিয়া মেচ কৰি দিছোঁ, মেচ আছে ন। বতাহ থাকিলে আমাক খুব ভাল সহায় কৰা নাই, ৰ'দতে জ্বলাইছে বতাহ। আৰু আমি এতিয়া মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা আহিলোঁ। এইটো নৱ ভিডিঅ' কৰি আছে, আৰু এইফালে এইটো সৌৰভ, ময়ো ভিডিঅ' কৰি। এতিয়া মহামৃত্যুঞ্জয় মন্দিৰৰ পিছত আমি এতিয়া চেপানালা আহি আছোঁ। চেপানালা যোৱা ৰাস্তাটো পৰিৱেশ চাওক কি ধুনীয়া।
আহি আমি চেপানলা পালোঁ। চেপানলা যি পিকনিক স্পট আছে সেই পিকনিক স্পট আমি আহি পালোঁ আৰু এতিয়া ইয়াত আমি চাম। বহুত ধুনীয়া পৰিৱেশ। মই আজি প্ৰায় 19-20 বছৰমান আগতে ইয়াত আহিছিলোঁ, তাৰে পিছত আজি আহিছোঁ। কিন্তু নহয় ভাস্কৰটো কিন্তু স্পাইডাৰ হৈ গছত ওলমি দিবি। মই গৈ আছোঁ নাযাবাই। আৰু ৱাটাৰফললৈকে যোৱা ৰাস্তাটো শিলৰ ওপৰে ওপৰে যাব লাগিব আৰু বেছি সময় নাই। আমি 10 মিনিটমান পিছত ৱাটাৰফলটো গৈ পাম। সৌৰভ আছে এইটো, অলপ ঘামিছোঁ, বেছি ঘামা নাই। নৱ আগত গৈ আছে, এইটো নৱ, এইটো নয়নতৰা ফুল। ইফালে এই দুজন বাবাৰ পৰম ভক্ত, ময়ো ভক্ত। মই ফুল আছোঁ, নৱ আহি আছে। যাওঁতে কৈ দিওঁ এটা বাবাৰ মূৰ্তি আছে, বাবা গণেশৰ মূৰ্তি, মহাদেৱৰ মূৰ্তি, মা সৰস্বতীৰ মূৰ্তি আছে ইয়াতে। বহুত ধুনীয়া পৰিৱেশ। আচল ঠাইখিনি এতিয়াও পোৱা নাই, পামেই লাহেকৈ, বেছি নাই আৰু। সেই ক'ৰবাত 100 মিটাৰ বাকী আছে। আহি আছোঁ আৰু আহি প্ৰায় আধা ঘণ্টা খোজকাঢ়ি আহিলোঁ, শিলে খোজকাঢ়ি আহিছোঁ। আহি আমি চেপানলা জলপ্ৰপাতটো পালোঁ। গতিকে চাওক চেপানলা জলপ্ৰপাতটো। এয়া হৈছে চেপানলা জলপ্ৰপাত। মই আজিৰ পৰা প্ৰায় 19-20 বছৰমান আগতে আহিছিলোঁ ইয়ালৈকে, তাৰপিছত আজি আহিছোঁ। এইটো পৰি ফটো উঠি নব। বহুত ধুনীয়া এটা পৰিৱেশ। আৰু গুৱাহাটীত যিটো গৰম চলি আছে, 35-ৰ পৰা 40 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত গুৱাহাটীত গৰম, আৰু তাৰপিছত এইখিনি জেগা সঁচাকৈ বহুত ভাল লাগিছে।